Hello guys, welcome to my YouTube channel Leo Assamese Comedy Vlogs. আজি দেখো আমাৰ ইয়াৰ পানীৰ দৃশ্য। এই সিদিনাখন পানী হৈ গৈছিল আৰু হল পানী বাঢ়ি গ'ল। অলপমান আগলৈ যাম। এই চাওক সাগৰ হেন দেখা হৈ গৈছে পুৰা। এইফালে আকৌ কি হৈ গৈছে। সেইদিনাটো আৰু একেবাৰে ৰাস্তাৰ ওপৰতে উঠিব ধৰিছিল। এইফালে চাওক গাইজ, এইফালতকৈ অলপ এইফালে পানীটো বেছি। আৰু এইটো হৈছে চুঙাটো তলেৰে পানী গৈছে। মাছ পাই ইয়াতে। এয়া চাওক গাইজ, আৰু বৰষুণ আনিবই বোলে 3 দিন। বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা জাননী আহিছে। আমাৰ এয়া বজালিৰ অঞ্চল পুৰা কেইদিনমান পিছত আকৌ ৰাস্তাতে জাল পাতিব লাগিব। এনেহেন অৱস্থা হৈ যাব। এয়া চাওক গাইজ, চব পানী হৈ গৈছে। দিনাখন পানী হৈছিলহে আৰু আহিলে উভতি। বেছি দিন হোৱা নাই। আৰু পানী হোৱাটো বাৰু বেয়া কথা নহয়। মাছ তাছৰ প্ৰজনন বৃদ্ধি পায়। কিন্তু অত্যাধিক পানী হ'লে আকৌ অসুবিধা হয় না। সেইকাৰণে অত্যাধিকো হ'ব নালাগে, লিমিটত থাকিব লাগে পানীটো, তেতিয়া ভাল হয়। কিন্তু আৰু প্ৰকৃতিক কোনে বাধা দিব? প্ৰকৃতিকটো কোনেও বাধা দিব নোৱাৰে ন। সেইবাবে হ'লে হ'ল আৰু নিজে সাৱধান হ'ব লাগিব। তথাপিতো আৰু সেইপিনে আকৌ নদীৰ মথাউৰি ভাঙিলেতো হৈছে আৰু নদীত পানী ফুল। এদিন আপোনালোকক আমাৰ ইয়াৰ নদীটো দেখাম। তো গাইজ এতিয়া এৰিছোঁ। তো গাইজ মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।